শুলেই নেকি মই আকৌ এই আমাৰ বনামঘৰ পৰা আহিলোগৈ তাৰমানে শকুনি প্ৰতিশোধ ভাওনাখন আহিছে সেইখনকে চাই আহিলোগৈ মই মানে এনেও সৰু পাই জানে নাই ভাওনা বুলি ক'লে কিবা ৰ'ব নোৱাৰা লিখীয়া হওঁ আৰু আমাৰ এনেও বাৰু তেনেকুৱা এটা পৰিৱেশতে আমি ডাঙৰ হৈছোঁ তাৰমানে আমাৰ পাপাই আৰু সৰুতে খোলত মানে বুল যদি দিয়ে তাও খেতি তাতা খেতি তাক ঢেৰ বুলি ক'লে আৰু মই চিধা মানে এনেকৈহে যাওঁ আৰু তাৰপিছত বাকী মানে হেৰি কি বুলি কয় আজি চোৱাখন তাৰমানে নতুন যুগৰ ভাওনা আৰু সেই তাল খোলৰ লগত মানে কীবৰ্ড বজাইছে এইবিলাক নতুন নিয়ম চাগে আমি ইমান নাজানো বাৰু তাৰমানে বহুত বছৰ মই চাবলৈ গৈছোঁ ভাওনাখন ভালেই লাগিলে চাই কিন্তু মানে সেই ভাওনা চাবলৈ অহা মানুহবিলাকক দেখিও বিচুতিহে খালোঁ আৰু জানে নাই তাৰমানে আমাৰ সেই ৰীতাৰ কথাই কওঁ বাৰু ৰীতাই মানে একদম টিক টিককৈ ৰঙা শাৰী এখন পিন্ধি আহিছে দেই ৰঙা শাৰীখন পিন্ধি আহিছে মই আকৌ নকওঁ বুলি ভাবি পেলাই আকৌ মুখৰ পৰা মানে মাত খাই ওলাই গ'ল বোলো ৰীতা বোলো তুমি বোলো ইমান ৰঙা শাৰীখন পিন্ধি আহিছা ভাওনাখন চাবলৈ তাই আকৌ মোক কৈছে বোলে নহয় বোলে বাইদেউ বোলে মোক বোলে আমাৰ এখেতে বোলে গিফ্ট দিছে মই বোলো থোৱাই আমাকো বোলো আমাৰ এখেতে বোলো বহুত গিফ্ট দিয়ে সেইদে বুলি আকৌ মই মানে ভাওনালে বুলি সবাহলে বুলি আকৌ শাৰীখন পিন্ধি যাব নোৱাৰোঁ দেই বাকী সেইবোৰ ঠিকে আছিলে বাকী মানে হেৰি এইটো কি বুলি কয় সেই ভীমে মানে যেতিয়া এণ্টিটো মাৰিছে এণ্টিটো মাৰোঁতে তেওঁ মানে ডাইলগ এই ৰাইজৰ ফালে খুব পিৰিক পাৰাক কৈছে আৰু মই আকৌ ভাবিছোঁ মই বোলো ভীমে বোলো ডাইলগ নিদি পেলাই ইমাননো বোলো ৰাইজলৈ কিনো পিৰিক পাৰাককৈ চাইছে তেনেকুৱাতে আকৌ মোৰ মানে সৰু ভনীৰ চকুলৈ মানে চকু গৈছে সৰু ভনীয়ে মানে মোক দেখি পেলাই খুব হেমেনি কৈ পেলাই মানে লাজ কৈছে আৰু তেতিয়া মই বুজি পাইছোঁ মানে সেই ভীমৰ আৰু সৰু ভনী চাগে কিবা এটা চলি আছে লিলিমাই মই বাৰু মানুহৰ কথা ক'বলৈ নাযাওঁ বাৰু যি চলিছে আৰু আমাৰনো আমি যিটো দেখিছোঁ সেইটোহে কৈছোঁ হয় নাই বাকী মানে সেই ভাওনা চাই আহোঁতে দত্তনীৰ লগতো মোৰ এখুন্দা লাগিলে নহয় লাগিলে মানে কি হ'ল দত্তনী আৰু খুব বখানিছে আৰু তাৰমানে কৈছে মানে দ্ৰৌপদীলৈ মানে বেয়াই লাগে মানে তিৰোতাজনীৰ লগত মানে কি হৈ গ'ল মই বোলো দ্ৰৌপদী তিৰোতা নহয় মতা মানুহে তেওঁ আকৌ তেতিয়া আকৌ মোক কৈছে সেই বোলে বৰুৱানী বোলে গোটেই বোলে ভাওনা চাই আপুনি বুজিয়ে নাপালে নে কি বোলে দ্ৰৌপদী মতা নাই মাইকী মই বোলো নহয় বোলো মই বোলো অযুক্তিকৰ কথা নাই কোৱা নহয় তাৰপিছত তেওঁ তেতিয়া মোক সুধিলে বোলে কেলে বোলে আপুনি এনেকৈ কেলে কৈছে মই তেতিয়া কৈছোঁ মই মানে মাজতে সেই সৌ পানীকণ চুবলৈ গৈছিলোঁ চুবলৈ যাওঁতে মানে দেখিছোঁ দ্ৰৌপদী মানে বিৰি সুপি আছে বিৰি সুপি থাকোঁতে ময়ো সুধিলোঁ বোলো আপুনি বোলো তিৰোতা হৈ পেলাই বোলো বিৰি সুপি আছে আপোনাৰ লাজ নালাগে নেকি তেতিয়া আকৌ দ্ৰৌপদীয়ে কৈছে বোলে নহয় বোলে বাইদেউ বোলে মই বোলে মতা মানুহে বোলে তিৰোতা সাজিছোঁহে সেইকাৰণে বোলে বিৰি সুপিছোঁ সেই কথা বাৰু মই মানে দত্তনীক কওঁতে দত্তনী বাৰু চুপ মাৰিলে আৰু বাকী হেৰি সেইবিলাকে আৰু এতিয়া যাওঁ মানে কাপোৰ কানিও সলাওঁগৈ আৰু মানে কি হ'ল জানে নাই সেই বাদাম গুটি কেইটামান ভাজি লৈ গৈছিলোঁ ভাওনা চাবলৈ যাওঁতে মাইনালে বুলি লৈ গৈছিলোঁ বাৰু খালি মানে মাইনা শুই দিলে আৰু মই মানে সেইকেইটাকে খালোঁ খাই পেলাই এতিয়া মানে পেটটো একদম খোচ মাৰি ধৰিছে নহয় এতিয়া মানে সেই গৈ পেলাই মানে হেৰি কৰোঁগৈ কি বুলি কয় কাপোৰ কানি সলাই মানে সেই ভাত আৰু আলু এনেকৈ পাতি দিওঁ পাতি দি পেলাই তেনেকৈ সেই ভাত আলু পিটিকা খাই দিম হৈ যাব আৰু বাকী মানে অনলাইনটো আহিলে ভালো লাগে সেইকাৰণে আহিলোঁ জানে নাই আহিম বাৰু আকৌ মাৰ লগত কথা দুআষাৰমানো পাতিবলৈ আছে যাওঁ দেই আহিছোঁ